নমস্কাৰ আমাৰ ইউটিউব চেনেলৰ আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু এটা আজি ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আচলতে ৰেচিপিটো কিহৰ পৰা কি হ'বলৈ গৈ আছে আপোনালোকক ক'ব বিচাৰিছোঁ এই যে আপোনালোকে দেখিলে মাছ মায়ে ভাজি পাতত বান্ধি দি পঠিয়াইছে হাঁহ মাংস আধা ভজা কৰি পেলাই দি পঠিয়াইছে কাৰণ দূৰ হয় য'ৰ পৰা আহিছে ইমান দূৰ আহিলে মাংস চাংখবোৰ গোন্ধাই যাবও পাৰে গতিকে মায়ে আধা ভাজি পেলাই দি পঠাইছে এইবোৰ আচলতে আহিছে মোৰ মা ঘৰৰ পৰা আৰু মোৰ মা যেতিয়া আহি দিছেহি লাইন গাড়ীত দিছেহি কাৰণ ইমান দূৰ আহি পেলাই এইটো বস্তু এটা দিবলৈ আহিব নোৱাৰে কাৰণ মোৰ মা ঘৰ হ'ল ধেমাজিত আৰু মই বিয়া হৈছোঁ দুলীয়াজানত গতিকে ইমান দূৰ বস্তু এটা আহি দিয়াটো সম্ভৱ নহয় গতিকে মৰমত বস্তু এটা দিবলৈ মন যায় জীয়েকক গতিকে গাড়ীতে দি পঠিয়াই গাড়ী আমাৰ চিনাকি আছে গতিকে যি হ'লেও সৰুৱে হওক ডাঙৰ হওক দিছে যে বস্তুটো মৰমত মাহঁতক সেইকাৰণে অশেষ ধন্যবাদ দিছা যে মৰমত বস্তুটো মোক খুব মনটো ভাল লাগে আচলতে ঘৰৰ পৰা বস্তু এটা দিলে মানে চবেই জানে মাইকী মানুহবোৰে ভালদৰে বুজি পায় তো গতিকে আমি আজি হাঁহৰ মাংস আৰু কোমোৰাৰ ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ৰাতিলৈ বনোৱা হ'ব দিনত বনোৱা নহ'ব সম্ভৱ কাম আছে দিনত গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিম আৰু ভিডিঅ'টো শেষলৈকে আপোনালোকে সেইকাৰণে চাই থাকিব কোমোৰা মেইন গতিকে কোমোৰা আলু পিঁয়াজ আদা নহৰু পিচি ল'লোঁ এতিয়া ৰেডি কৰি পূৰা বনাব লাগে কেৰাহীটো গৰম হ'বলৈ দিম অলপ টাইম তাৰপিছত আমি তেল দিম তেল বেছিকৈ নিদিওঁ কাৰণ মায়ে যিহেতু আধা ভাজি দি পঠাইছিলে তাত তেল ওলাই আছিলে অলপমান দিম তাৰপিছত তেল গৰম হোৱাৰ পাছত আমি কাটি থোৱা পিঁয়াজখিনি দি দিম পিঁয়াজখিনি একেবাৰে দেৰি যাবলৈও নিদিব যিহেতু মায়ে আদা নহৰু দি ভাজিছিলোঁ বুলি কৈছে তথাপিও অলপমান দি দিছোঁ আদা নহৰু আৰু অলপ পাছত দিবলৈ থৈ দিছোঁ যিহেতু বেলেগ মছলা এড নকৰোঁ ইয়াত পিঁয়াজখিনি অলপ ৰঙচুৱা পৰিলে দেখিছেনে একেবাৰে দেৰি যাবলৈ নিদিব পিঁয়াজখিনি এতিয়া হাঁহৰ মাংসখিনি দি দিম দেখিছেনে হাঁহৰ মাংসত এয়া তেল কেনেকৈ ওলাই আছে পুৰা তেল মানে মায়ে কৈছে যে তেল মই বেছি দিয়াই নাই হাঁহৰ মাংসৰ পৰাই পুৰা তেল ওলাইছিলে বোলে সেইখিনি ভালকৈ লৰাই ভাজি ল'ব অলপ টাইম বেছি ভাজিব নালাগে যিহেতু আধা ভাজি পঠাইছিলে সেইকাৰণে বেছিকৈ নাভাজোঁ তাৰপাছত হালধি নিমখ দি দিছোঁ বেছিকৈ দিয়া নাই নিমখ চাব লাগিব তাৰপিছত থৈ দিছিলোঁ যে আদা নহৰুকণ দি দিছোঁ আৰু লগতে কাটি থোৱা আলু এটাহে কাটিছিলোঁ তাৰপাছত কোমোৰা দি দিছোঁ লগতে অলপমান লৰাই ভাজি থাকিব লাগিব ভাজি গাপ দি দিব অলপ সিজিব লাগিব কোমোৰাখিনি যিহেতু মাজে মাজে লৰাই থাকিব লাগিব নহ'লে মাংস লাগি যাবও পাৰে তেল আছে বাৰু নালাগে কোমোৰাৰ পৰা পানী ওলাবই পানী দিবই নালাগে পানী দিয়াই নাছিলোঁ দেখিছেনে কোমোৰাৰ পৰা কেনেকৈ পানী ওলাইছে আৰু কোমোৰাটো গলি পূৰা শেষেই হৈ গ'ল আৰু আচলতে কোমোৰাটো গলি গ'লেহে খাবলৈ ভাল লাগে সিজি গ'ল কোমোৰা আলু চব কোমোৰাখিনিও গলি গ'ল আৰু কোমোৰাৰ পৰা পানীখিনি যিখিনি ওলাইছিলে সেইখিনিও শেষ হৈ গ'ল আৰু ইয়াত তেলখিনিহে আছেগৈ আৰু যিহেতু বেলেগ জ্বলা দিয়া নাই ভোট জলকীয়া আছিলে ভোট জলকীয়া অকণমান কাটি দি দিওঁ বুলি ভাবিলোঁ এইখিনি শুকাই গ'ল এইখিনি তেল হয় গোটেইখিনি তেল কোমোৰা সিজি গ'ল হাঁহ মাংস ৰেডি হৈ গ'ল আৰু আমি হাঁহে মাছে এতিয়া পূৰা খাওঁ আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আৰু আমাৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব ধন্যবাদ